স্বাগতম জনাইছোঁ অন্য এটা হিংসাক ভিডিঅ' লৈ আপোনালোকে চাইছে জ্যোতিষ ব্লগ লগতে জনাইছোঁ শুভকামনা বহাগ বিহুৰ চাই থাকিব আজিৰ ভিডিঅ'টো গম পাব কেনেকৈনো পাৰ কৰিলোঁ মই মোৰ বহাগ বিহুৰ এই দিনকেইটা আৰু আপোনালোকেও নিজে কেনেকৈ পাৰ কৰিলে কমেণ্টত জনাব বাকী এনজয় কৰক ভিডিঅ'টো শেষলৈকে এটা ইণ্টাৰেষ্টিং এনাৰ্জেটিক ভিডিঅ' হ'বলৈ গৈ আছে আজিৰ ভিডিঅ'টো চাই থাকক শেষলৈ যিহেতু ভগৱানে সকলো ৰাখে আমি বহাগৰ এই আৰম্ভণিৰ দিনটোতে গৈ পালোঁগৈ ঢেকীয়াখোৱা নামঘৰ আৰু ঢেকীয়াখোৱা বৰ নামঘৰত গৈ আমি প্ৰথমে শৰাই আগবঢ়ালোঁ তাৰপিছতে আমি গ'লোঁ চাকি দিবলৈ দেউতা মা ভাইটি সকলোৱে মিলি চাকি দিলোঁ সেৱা দিলোঁ ভগৱানৰ ওচৰত আৰু বেছি সময় আমি ঢেকীয়াখোৱা নামঘৰত নাথাকিলোঁ কাৰণ আমাৰ অন্য বহুতো প্লেন আছিলে আৰু সেইকাৰণে আমি তাৰ পৰা বাহিৰে বাহিৰে গ'লোঁ পুৰণা ঘৰ তো আমি আহিছিলোঁ পুৰণা ঘৰ দেউতা মা মই ভাইটি সকলো পুৰণা ঘৰ প্ৰথম ঢেকীয়াখোৱা গ'লোঁ পুৰণা ঘৰ আৰু বৰ্তমান সময়ত দেখাইছোঁ পুৰণা ঘৰ যিটো পৰিৱেশ যথেষ্ট ধুনীয়া এটা পৰিৱেশ এখন গাঁৱতে মোৰ দেউতা ডাঙৰ দীঘল হ'ল ইয়াতে পঢ়ি শুনি এনেই যোৱাৰ পঢ়া দিলা খালি ইয়াতে মানে ডাঙৰ দীঘল হোৱা তো এইফালে ধুনীয়া এটা পৰিৱেশ গাঁৱৰ ফুফু যাওঁ বোলে এইফালে ফুফু যাওঁ মই পিটিম আৰু তো ইয়াৰ এজনী মোৰ ভাগিন হয় সেই পিংকজনী ভাগিন হয় হয় এই মই আছোঁ এই পিংকজনী মোৰ ভাগিন হয় আৰু সেই ব্লুজনী মোৰ ভাগৰ ভতিজা হয় আহিলে শুই আহিল নাই এটা শুই যা গ'লে যিহেতু বহুত কম লগ পোৱা হয় ইহঁতক সেইকাৰণে ইহঁতৰ লগত অকণমান ধেমালি কৰিলোঁ ভালদৰে ইহঁতৰ লগত অকণমান ফূৰ্তি কৰিলোঁ সকলোৱে মিলি ধুনীয়াকৈ এসাঁজ ভাত খালোঁ মাছে মঙহৰে সৈতে একদম ধুনীয়াকৈ আৰু শেষত আমি সকলোৱে মিলি এখন ফটো মৰাৰ বাবে একগোট হ'লোঁ কেতিয়া লগ পাম হয়তো কোনো গম নাপায় এফালে এইবোৰ ফূৰ্তি আৰু আনফালে ৰংঘৰ বাকৰি উদুলি মুদলি হৈ পৰিছে তো মই ৰংঘৰ বাকৰিত যাব নোৱাৰিলোঁ কাৰণে মই মোৰ লগৰ এগৰাকীৰ পৰা এই ভিডিঅ'কেইটা সংগ্ৰহ কৰিলোঁ তাৰ বাবে তেওঁক ধন্যবাদ আৰু অতি ধুনীয়াকৈ ভিডিঅ'কেইটা কৰি দিছে আপোনালোকে দেখিছে বিহু নাচনি আদি উদুলি মুদলি পৰিৱেশ সৃষ্টি হৈছে ৰংঘৰত তো পুৰণা ঘৰৰ পৰা বাহিৰে মই গ'লোঁ মোৰ জেঠাই ঘৰলৈ গাঁৱলীয়া পৰিৱেশ যিহেতু মোৰ বহুত প্ৰিয় সেইকাৰণে চহৰৰ এই কংক্ৰিটহেন পৰিৱেশতকৈ গাঁৱলীয়া পৰিৱেশবোৰ মোক বেছি আকৰ্ষণ কৰে আৰু বহুত ভাল লাগে সময় পাৰ কৰি এই পৰিৱেশবোৰত আৰু তাতে আমি আইতাকো লগ পালোঁ সকলোৱে সেৱা জনালোঁ আইতাক আৰু আইতাৰ পৰা আশীৰ্বাদ ল'লোঁ জেঠাইৰ ঘৰত বেছি পলম নকৰিলোঁ কাৰণ আমাৰ আজি গলিটোত বিহু মাৰিব সকলোৱে মিলি সকলো ৰাইজ মিলি আৰু সেইকাৰণে সোনকালে মই ঘৰলৈ বুলি ওলালোঁ আৰু ঘৰ গৈ পোৱাৰ পিছত মোৰ প্ৰথম কামটো হ'লে মোৰ ঢোলটো আনা কাৰণ ঢোলটো মোৰ বনাবলৈ দিয়া আছে চোৱাবলৈ দিয়া আছে সেইকাৰণে ঢোলটো আনিব লাগিব তাৰপিছতে মই হুঁচৰি মাৰিব যাব পাৰিম এয়া মোৰ ঢোলটো চাই আছে ভালকৈ আৰু ঢোলটো ভালকৈ চাবলৈও কৈছোঁ কিমান কি হয় পিছতহে হিচাপ কৰা হ'ব কাৰণ মোৰ তবলাযোৰ ইয়াতে দি থোৱা আছে তো প্ৰথমতে ঢোলটো লৈ যোৱা হওক তাৰপিছত ডাইৰেক্ট মই যাম বিহু মাৰিবলৈ ঠিক এনেদৰে আমাৰ গাঁৱৰ সকলো ৰাইজ একগোট হৈ বিহুটো মাৰে আৰু হুঁচৰিটো উপভোগ কৰে ল'ৰা বুঢ়া ডেকা ডেকেৰী বোৱাৰী সকলোৱে মিলি একেলগে বিহুটো মাৰে আৰু বিহুটো এনজয় কৰে উপভোগ কৰে সকলোৱে আৰু এই দিনটোৰ কাৰণেই সকলো হয়তো ৰৈ থাকে আৰু এই দিনটোতেই আমাৰ সকলো ওলাই অহা হয় সকলোকে এনেদৰে ফূৰ্তি কৰা দেখা পোৱা হয় তো এই দিনটো সকলোৱে উপভোগ কৰে বাকী আপোনালোকে কেনেকৈ উপভোগ কৰে আপোনালোকে জনাব কমেণ্ট বক্সত আপোনালোকৰ কাৰণে এইটো এটা অনুগ্ৰহ মোৰ ফালৰ পৰা তো মই মোৰ বিহুৰ দিনকেইটা এনেকৈ পাৰ কৰিলোঁ বাকী আপোনালোকে কেনেকৈ পাৰ কৰিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'বোৰ ইমান ভাল হোৱা নাই মই গম পাইছোঁ কাৰণ ভিডিঅ'বোৰ মানে চমুৱাই থোৱা হৈছে কাৰণ এইটোৱে মই অকণমান বিজি আছোঁ এইকেইদিন ইমান ভালকৈ ভিডিঅ' বনাব পৰা নাই মোবাইলটো অকণমান গণ্ডগোল হৈ আছে বাকী এনেকৈ ভাল ভিডিঅ' দিম বাৰু আপোনালোকৰ কাৰণে জাষ্ট এতিয়া অকণমান ধৰক ব্ৰেক লোৱাৰ নিচিনা হৈছে ইমান ইফৰ্টছ দিয়া নাই ভিডিঅ' এডিটিঙত তো বাকী আজি যিটো ভিডিঅ' কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই শ্বেয়াৰ কৰি দিব মোৰ সাহস বাঢ়ে এটা লাইক কৰি দিব লাইকটোৱে বহুত উৎসাহ দিয়ে মোক বাকী এটা নতুন ভিডিঅ' লগ পোৱাৰ কাৰণে মই জ্যোতিষ মান আপোনালোকে চাই থাকক জ্যোতিষ ব্লগ এনেদৰে মৰম দি থাকক পুৰা লগ পাইছোঁ এটা নতুন ভিডিঅ'ত বাই বাই